নমস্কাৰ, মই চিমু, কাৰেণ্টলি ট্ৰেভেলিং এক্ৰছ ইণ্ডিয়া। আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব বুলি আশা কৰিম। ৱেষ্ট বেংগল বুলি ক'লে আমাৰ জেনেৰেলি আমাৰ হাওৰা ব্ৰীজখন মনত আহে। আহি প্ৰথমতে ভাবিলোঁ হাওৰা ব্ৰীজখন চাওঁ বুলি। ৰবীন্দ্ৰ সেতু, আচ্ছা, বস্তুটো কি হয়, খুটা নাই ন, তলত ছাপোৰ্টৰ কাৰণে বেলেগ একো খুটা নাই, তেনেকুৱা দেখা নাছিলোঁ। বস্তুটো চাই দূৰৰ পৰা চাই জেনেৰেলি মানে কি আৰু নৰ্মেল অ'কে তেনেকুৱা লাগে, কিন্তু যেতিয়া নেকি মানে তাতে ওপৰত উঠা যায় এনেকুৱা ভাৱ নহয় যে বস্তুখন মানে তলত যে খুটা নাই বা তেনেকুৱা একদমেই ফিল নহয়। মানে বস্তুটো দেখাত ভিতৰৰ পৰা মানে কি উঠি থাকোঁতে এনেকুৱা লাগে পূৰা নৰ্মেল ব্ৰিজ আৰু ন, কিন্তু মানে যেতিয়া বাহিৰৰ পৰা চাই দেখা যায় এটাও খুটা নাই, আচৰিত লাগে মানে বস্তু। আৰু ছাপোৰ্টৰ কাৰণে ছাইডত বহুত ওখকৈ মানে খুটা বহুত ওখকৈ ৰাখি দিছে মানে কি আৰু খুটা বহুত ওখকৈ আছে আৰু ছাইডত খুটাকেইটা আছে, সেইকেইটা খুটাত মানে এনেকুৱাকৈ কনষ্ট্ৰাকশ্যনটো এনেকুৱা কৰিছে মানে একদম পূৰা চাৰিওফালে জামেট্ৰি, মানে মেথমেটিক্স মানে জামেট্ৰি নহ'লে মানে এইটো নহ'বই, মানে কোনো পদ্য সম্ভৱ নহয়। মজা লাগিছে, ইঞ্জিনিয়াৰিংটো মজা। আৰু এতিয়া কথাটো হৈছে এইখিনি সৰু মানে কি আৰু আমাৰ এইখন দেখিয়ে মজা লাগিছে, যদি আৰু ডাঙৰ ব্ৰিজবিলাক দেখা যায় গোটেইখিনি কেনেকুৱা এটা মজা লাগিব। আমাৰ এইখন এতিয়া ক'ব গ'লে একদম নৰ্মেল টাইপ পৰে, বহুত বেছি ডাঙৰো নহয়, যেনিবা খোজকাঢ়ি মানুহ যিহেতু পাৰ হয় গতিকে বহুত ওখ মানে বহুত ডাঙৰ বুলি মই ক'বলৈ নাযাওঁ, কিন্তু বস্তুটো কি হয় যিটো টেকন'লজি লগাই থৈছে ন মজা আৰু ভাল লাগিছে।